এটা গানত ধোৱাকে মেকআপ কৰিল পাহৰিয়ে গৈছে গান কৰবি আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ' এটা লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছে গম পাইছে মই চেন্নাইত আছোঁ। তো ইয়াত আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল। আমি আজি এতিয়া প্ৰগ্ৰামত যাব ৰেডি হৈ আছোঁ। আমাৰ নাচনীকেইজনীক পূৰা একদম ৰেডি কৰাই দিলোঁ, মেকআপ কৰাই দিলোঁ। ইফালে মেকআপ কৰাই দিলে সোনিয়া, তাৰপিছত ইফালে এজনী আছে, এই তাৰো মেকআপ হৈ গ'ল। মই মেকআপ কৰাই দিলোঁ এতিয়া। তাৰপিছত এইজনীক ধৰিছোঁ আৰু এইজনীক মেকআপ কৰাই লওঁ। তাৰপিছত মই নিজেও ৰেডি হৈ যাম, তাৰপিছত দেখাই আছোঁ। মেকআপ কৰি আছে জমনি কথা। আমি গাড়ীত এটা গান ধোৱাকে মেকআপ কৰিল পাহৰিয়ে গৈছে গান নাই হোৱা। মই ৰাতিপুৱা উঠিয়ে ব্ৰেকফাষ্ট কৰি ওলাই গৈছিলোঁ। শাৰী লৈছোঁ, বহুত ধুনীয়া শাৰী হয়, মাৰ কাৰণে শাৰী লৈছোঁ। আৰু বিশেষ একো লোৱা নাই, আৰু মই লোৱা নাই কাৰণ মোৰ মানে ভাল লগা নাই ইমান, আৰু ষ্টল যিহেতু বেছি লগা নাই। আৰু যিখিনি ইয়াতে আছে বেম্বৰ বাঁহৰ আছে, বাঁহৰ বস্তুটো আমাৰ তাত পোৱাই যায়, খৰাহি চৰাহি। আৰু বাকী জুৱেলাৰী আছে, জুৱেলাৰীও মানে মেক্সিমাম যিখিনি ইয়াতে দেখিছোঁ মোৰ আছে, এইটো লোৱা নাই। শাৰী এখন লৈ লৈছোঁ, ভাল লাগিছে শাৰীখন। তাৰপিছত মাৰ কাৰণে লৈ লৈছোঁ আৰু বহুত ধুনীয়া। চাই থাকক অকণ মেলাখন ঘূৰোঁ আমি, কি আছে আৰু। आंटी कितनी ब्लॉग पाए कुछ बोल लीजिए आसाम के लोगों के लिए। आप लोग को मिलके बहुत खुशी हो गया। नागालैंड घूमने जाएंगे, बोलिए आसाम के लोगों को इनवाइट कीजिए। इनवाइट करेगा। नागालैंड में वो जीजुका वैली है ना, जीजुका वैली। आप लोग में भी आओ। हॉर्नबिल फेस्टिवल है, तो अभी हो गया फ्रॉम 1 दिसंबर to 10 दिसंबर। किया। और क्या क्या है टूरिस्ट प्लेस? अमरफ्लेगन तो यंग में टूरिस्ट प्लेस है। अभी बहुत ठंड है ना वहाँ पर। असम में। आसाम आइए, आसाम में तो बहुत ठंड है अभी, 13-14 ऐसे है। नागालैंड में तो और भी है 6-7-5 होता है। अच्छा আপোনালোকে যাব নাগালেণ্ডত, বহুত ধুনীয়া ধুনীয়া জেগা আছে। बहुत खुश हो गया। नागालैंड असम तो साथ में है ना? साथ में साथी है, साथी है। लास्ट टाइम मिले थे आप लोग, बहुत मतलब हंसाया आप लोगों ने। वो चॉकलेट दिया था ना उस ड्राउस वाले को, याद है ना? चॉकलेट दिए थे ना आप लोग। वो जो बाल ऐसे डुप्लीकेट बाल लगा था, वो वाला। टेबलेट के टाइम मिठा गिदाओ जी। लास्ट टाइम লাষ্ট টাইম মই লগ পাইছিলোঁ দিল্লীত, বহুত মানে ফূৰ্তি কৰিছিলে, সেইটো কথা কৈছে দিল্লী মে।
আমাৰ লগৰে এজনীৰ বাৰ্থডে হয় তো সৰুকৈ এটা ছাৰপ্ৰাইজ প্লেন কৰিছোঁ হোপ ছাৰপ্ৰাইজটো ছাকচেছ হওক তাই বৰ্তমান শুই আছে মই আছোঁ এটা বেলেগ ৰুমত মই থাকোঁ বেলেগ ৰুমত আৰু ইহঁত থাকে বেলেগ ৰুমত তো ইহঁতৰ ৰুমতে আমি ছাৰপ্ৰাইজ প্লেন কৰিছোঁ বেলেগ বেছি বিশেষ একো কৰিব পৰা নাই যিহেতু আমি অসমৰ বাহিৰত আছোঁ ইয়াতে যিখিনি সম্ভৱ হয় ওচৰতে যিখিনি দোকানত পাইছোঁ এইখিনি বস্তুৱে মানে আমি ডেক'ৰেশ্যন কৰিম তো চাই থাকক ভিডিঅ'টো চাৰে 11টা বাজিল ৰ'ব বাজে ৰখি আছোঁ এতিয়া 12টা বজালৈকে ইমান টোপনি লাগিছে প্ৰগ্ৰামৰ পৰা আহি কিনে আমাৰ কিন্তু বাৰ্থডে গালে পুৰা টোপনি মাৰিছে চকুটোকো ফুলাইহে আহিব তাই কষ্ট হৈছে আমাৰ আৰু এতিয়া 37 একদম ৰখি আছোঁ 12টা বজালৈকে ৰাখোঁ আৰু 20 মিনিটমান আছে অ' মাই বাৰ্থডে ছাৰপ্ৰাইজ দিবৰ কাৰণে মাতিছোঁ সিহঁতক ইমান মাতিব লাগে এই কান্দি লৈ আছোঁ 12টা বাজে দৌৰি হৈছে মেকআপটো কৰি ল'লোঁ এতিয়া আমি ড্ৰেছটো কৰি দেখাই আছোঁ আমাৰ প্ৰগ্ৰামৰ ঠাইখিনিও অলপ চলপ দেখাই দিম আমাক আজি সোনকালে লৈ অহা হ'ল 3টা বজাতে লৈ অহা হ'ল এনে প্ৰগ্ৰাম আমাৰ ষ্টাৰ্ট হ'ব 6টাৰ পৰা কিন্তু আমাক আজি লৈ অহা হৈছে সোনকালে কাৰণ আমাৰ য'ত প্ৰগ্ৰাম হৈ আছে কিলপক গাৰ্ডেন ইয়াতে এখন স্কুল আছে তো স্কুলৰ ষ্টুডেণ্টবিলাকে আমাৰ মানে ৰাভা ট্ৰাইবটোৰ বিষয়ে মানে অলপমান ইণ্টাৰভিউ ল'লে তো গোটেইখিনি কথা ক'লোঁ বাকী ৰাভা গান এটা গাই দিয়ক 1, 2, 3 Riba, 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 fui riba Sakai sungi dim dakai riba Riba, 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 fui riba Sakai sungi dim dakai riba Haruina hasuina kasiba keraina Haruina hasuina kasiba keraina Sakai Mai masih tanah Gabur suri sona ganda Mai dogo noa Borong karan singaneke Remensito noa De sakayan Mai masih tanah Gabur suri sona ganda Mai dogo noa Borong karan singaneke Remensito noa Uru 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 se Uru se Uru se
চাইছে আৰু এইকেইজনীকো লগ পাই গ'লোঁ আৰু এইফালে পিছফালৰ এইকেইজনীও বিহু নাচনী একদম লাজ কৰি আছে সিহঁতে নতুন হ'বৰ কাৰণে হা মোৰো বেছি অভ্যাস হোৱা নাই মই এতিয়া নতুনহে আৰু কিবা এটা কৈ দিয়া ভিডিঅ'টো চাব নহয় মানুহে কি কৰিব তাৰপিছত ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব আৰু আপোনালোকে চাব আৰু আপোনালোকৰ ফ্ৰেণ্ডবোৰকো চাব দিব তেওঁলোকৰ বিহুৰ ছোৱালী এজনী ৰাবাত পঠাই দিয়ে মই বিহু নাচিব যাওঁ ধুনীয়া বিহু নাচে কৰিবি ভাই ধুনীয়া নানাচো কিন্তু নাচোঁ আৰু ধুনীয়াই নাচে গানো গা ধুনীয়া গান চাই থাকক মেলাখন দেখাই আছোঁ অলপ কৰি ভাল আজি আমাৰ শেষৰটো দিনৰ প্ৰগ্ৰাম হৈ গ'ল অক্টেভ 2023 ইয়াতে চেন্নাইত হৈছিলে তো ভাল লাগিল খুব টোটেল আমাৰ 6 দিনৰ প্ৰগ্ৰাম আছিলে খুব ভাল লাগিলে নৰ্থ ইষ্টৰ গ্ৰুপবিলাকৰ লগত